वेलकम टू माय यूट्यूब चैनल जेबिआर ब्लॉग और आज এটা পুনৰ নতুন ভিডিও লৈ স্বাগতম জনাইছো আৰু এইফালে পাছফালে চাক পুৰা নিয়ৰ পৰি আছে আৰু আমি আইছো অলপ দৌৰিবলৈ এতিয়া অলপ দৌৰিম আমাৰ লাও দৌৰিব প্ৰেক্টিস কৰিব আবা দৌৰিব আইছা হা আমি আজি জকিং কৰিবলৈ ওলাই আহিছো আৰু এয়া চাওক এই জাষ্ট বেলি ওলাইছে হে জাষ্ট অলপ অলপ ওলাইছে বেলি আৰু এইফালে ফিল্ডত ফুটবল খেলি আছে এইফালে ফিল্ডত খেলি আছে নিয়ৰ কাৰণে দেখাই নাযায় জাষ্ট বেলিটো ওলাইছে সেইবাবে ইমান দেখা নাযায় আৰু এতিয়া আমি অলপ দৌৰি আহিলো এতিয়া বেলি ওলাইছে বেলি উদয় হৈছে অলপ অলপ ওলাইছে বেলি পোহৰ দেখিছে এটো কি এটো হৈছে মিঠা পান আৰু এতিয়া আমি দৌৰি আহিলো দৌৰাটো নেদেখুৱালো আৰু এতিয়া গৈ আছো ঘৰলৈ আবা কি খাইছ আকচোন কি খাইছ এতিয়া ঘৰলৈ যাম ঘৰত গৈ চাহ পানী খাম আৰু এই চাহ পানী খাই ললো লাল চাহ আৰু বিস্কুট আৰু যেহেতু আজিকালি ঠাণ্ডা পৰিছে সেইবুলি অলপ জুই পোৱাই লৈছো ইয়াতে আপোনালোকেও পোৱাক ঠাণ্ডাটো বেছিকৈ পৰিবলৈ লৈছে আৰু এয়া আমাৰ জোনাত চাক পুৰা ফুকনি চুঙা মাৰিছে এটি বিশেষ ঘোষণা যিসকলে সাবস্ক্ৰাইব কৰা নাই সকলোকে কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব সোনকালে আৰু লাইক কৰি দিব আৰু এতিয়া আহিলো এঠাইলৈ জাল এখন নিবলৈ মাছ মাৰিম বুলি ঘৰৰ ওচৰতে মাছ মৰা হ'ব আপোনালোকক দেখুৱাই আছো শেষলৈকে চাই থাকিব আৰু এতিয়া জাল অনা হৈ গ'ল আৰু এইখন পুখুৰীতে মাছ মাৰিম ভিডিঅ'টো চাই থাকক আৰু ময়ো মাছ মাৰিব লাগিব আপোনালোকক ইমানকৈ দেখুৱাব নোৱাৰিম আৰু আমাৰ মাছ মৰা হৈ গ'ল মাছ মৰাটো ভালদৰে নেদেখুৱালো আচলতে ময়ো মাছ মাৰিলোঁ সেইবাবে আৰু এই চাওক দুটা বাল্টিঙত মাছ আছে প্ৰায় 20-25 কেজিমান মাছ ধৰা হ'ল আৰু এতিয়া যাম বজাৰলৈ বিক্ৰী কৰিবলৈ আৰু এয়া আমি এতিয়া মাছ বেচিবলৈ আহিছোঁ বজাৰত আৰু মেইন দোকানী হৈছে আমাৰ এইজন ষ্টেণ্ডাৰ্ড দোকানী আৰু আজিৰ ভিডিঅ'টো প্ৰায় ইমানেই আছিল আজি এইটো এটা সৰু ভিডিঅ' আছিল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব কাষতে থকা ঘণ্টা বটনটো দবাই অল ক্লিক কৰিব এতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে আগলৈ প্ৰথমতে চাবলৈ পাব আৰু পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আহি আছে ধামাকাদাৰ ভিডিঅ' অৰুণাচল প্ৰদেশৰ ভিডিঅ' আহি আছে আপোনালোকে চাবলৈ পাব আৰু সোনকালে ছাবস্ক্ৰাইবটো কৰি দিয়ক